নমস্কাৰ গাইজ, মই অৰূপে স্বাগতম জনাইছোঁ আপোনালোকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তো গাইজ, আজি আমাৰ যোনটো ভিডিঅ' হ'ব ন, ভিডিঅ'টো বৰ ইণ্টাৰেষ্টিং ভিডিঅ' হয়। আমি বহুত ৰিচাৰ্চ কৰি পেলাই ভিডিঅ'টো হেৰিটো মানে যোনটো টপিক হ'ব আমাৰ আজি টপিক হ'ব, তাৰ পিছৰ ৰিয়েকশ্যনখিনি হ'ব, সেইখিনি আমি বহুত হেৰি বিচাৰি পেলাই উলিয়াইকৈ আপোনাক আমি দেখাম ভিডিঅ'টো কেনেকুৱা হয়। আৰু আজিৰ ভিডিঅ'টো আকৌ জিঅ'ৰ লগত ৰিলেটেড হ'ব, হয় কিন্তু বেছি ডেঞ্জাৰাছো হয়, কিন্তু বেছি ডেঞ্জাৰাছ নহয় বুলি নকওঁ, ডেঞ্জাৰাছো হয়, অলপ বাচি থাকিব লাগিব। সেইকাৰণে আমি জেগাটো আজি খোলা জেগাত আহিছোঁ। চাওক, বেলেগ হেৰি নাই, কোনো হেৰি নাই, মানুহ চানুহ নাই ইয়াত ওচৰে পাঁজৰে। চ' আমি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ কাৰণে আপুনি লাইক এটা নিশ্চয় কৰি দিব। আমাৰ হাতত বৰ্তমান আছে, এইটো হ'ল মম। আপোনালোকে দেখিছে, মই এইটো নতুন কিনি আনিছিলোঁ। আমি এয়া চাগে হ'ল মম হয়, এইবিলাক যোনবিলাক আমি ইউজ কৰোঁ আন্ধাৰত জ্বলাবৰ কাৰণে আমি যিবিলাক ইউজ কৰোঁ। আমাৰ দুডাল দি চাগে চাফিচিয়েণ্ট হ'ব আমাৰ। এতিয়া আমি কি কৰিম, এই মমডাল আমি গলাম ফাৰ্ষ্টতে। আপুনি আপুনি ভাবিছে গলাইকে আমি কি কৰিম। তো গলাইকে কি কৰিম, আপুনি প্ৰথমে চাই থাকিব লাগিব, ভিডিঅ'টো চাই থাকিলেহে গম পাব। তো আমি গলাবৰ কাৰণে আমাৰ হাতত আছে, এয়া আমি যোগাৰ এটা পাতি লৈছোঁ, ইয়াতে ছেটআপ এটা কৰি লৈছোঁ। এইটো হ'ল আমাৰ হেৰি বুলি কয়, ধূনাৰ চৰু বুলি কয়, য'ত ভগৱানক ধূনা দিয়ে। এইটো পুৰণা হৈ গৈছিল, চ' আমি এইটো ব্যৱহাৰ কৰিছোঁ। আৰু এই দুটা দিছোঁ ছাপৰ্টৰ কাৰণে, যাতে পৰি চৰি নাযায়। তো আমি ইয়াতে দিম এতিয়া এইবিলাক খৰি, আমাৰ শুকান খৰি, যাতে সোনকালে জুই লাগে। সৰু সৰুকৈ আমি পাতি লৈছোঁ। তো আমি এইবিলাক দি দিম ফাৰ্ষ্টতে। ঠিক আছে গাইজ, পৰি গ'ল। ঠিক আছে, আকৌ দি দিছোঁ। আপোনালোকে চাই থাকিব গাইজ অকল। ঠিক আছে গাইজ, আমি এইখিনি দি দিছোঁ। এতিয়া বৰ্তমান আমি কি কৰিম, ইয়াতে অকণমান কেৰচিন দি দিম আমি, যাতে জুইটো পটকৈ লাগি যায়। ঠিক আছে, কেৰচিন দি দিছোঁ। কেৰচিন দিয়াৰ লগে লগে এইটো অলপমান হেৰি কৰি দিছোঁ। আৰু কেৰচিন দি আমাৰ হাতত আছে, জুইটো লাগি গ'ল গাইজ। তো আমি এতিয়া চৰুটো ইয়াত দি দিম। আমি কাৰণে মমটো আমি চৰুটোতে হেৰি কৰিম। ঠিক আছে, তো আমি কি কৰিম এতিয়া, যিকেইটা মম আছিলে, মমকেইটা অকণমান ভাঙি তাৰ ভিতৰত দি দিম, টুকুৰা কৰি। ঠিক আছে, টুকুৰা কৰি আমি ইয়াতে দি দিছোঁ। তো আমি অকণমান টাইম হেৰি কৰিম, ৱেইট কৰিম, যাতে মমখিনি যাতে গোটেই গলি যায় আৰু পানীৰ নিচিনা হৈ যায়। তাতে আমি অকণমান খৰি দি দিছোঁ। বাঁহৰ খৰি হয়, সোনকালে লাগি যাব জুই। তো আমি অকণমান টাইম ৱেইট কৰিছোঁ। চাওক, এইটো চাওক, পূৰা গলি গৈছে। তো ইয়াত হেৰি উঠি গৈছে, উতলি থকাৰ নিচিনা উতলি আছে বৰ্তমান। তো আমি কি কৰিম, ফাৰ্ষ্টতে আমি ইয়াতে যিটো উতলি আছে, কিন্তু আমি তলত জুই লাগি আছে, কিন্তু আমি ইয়াৰ ভিতৰত আকৌ এবাৰ জুই লগাম। তো ভিতৰত জুই লগাৰ পিছত কি হয় আপুনি চাওক, এটা ধুনীয়া এটা ৰিয়েকশ্যন দেখিব পাব। এইটো জুই লগালোঁ, ভিতৰত এৰি দিলোঁ বৰ্তমান। তাৰপিছত এইটো হ'ল আমাৰ পানী, আৰু পানী দিয়াৰ পিছত চাব কি হ'ব। এইটো চাওক গাইজ, দেখিলে, আকৌ এবাৰ দিছোঁ, দেখিছে গাইজ। এইটোৱে আছিল আমাৰ আজিৰ এক্সপেৰিমেণ্টটো। চাওক, দেখিলে গাইজ, কেনেকুৱা ধৰণৰ এটা বেলেগ এটা ৰিয়েকশ্যন। দেখিছে গাইজ, জুইখিনি ওপৰত উঠিয়াব হেৰি হৈছে। আমি কি কৰোঁ, মম আৰু এডাল আছে, ইয়াৰ ওপৰতে আমি দি চাওঁ কি ৰিয়েকশ্যন হয়, কেনেকুৱা হয়। ঠিক আছে, এইটো ওপৰতে দি দিছোঁ। আকৌ আমি গিলাচটো লৈছোঁ, বটলটো লৈছোঁ, চৰি। ইয়াত আমি চাওক গাইজ, চাওক কিমান ওপৰলৈ উৰি গৈছে। এইটো চাওক গাইজ, দেখিছে গাইজ। দেখিছে গাইজ,
এইটোৱে এই কেনেকুৱা এটা ধুনীয়া ডেঞ্জাৰাছ হয় গাইজ। এইটো নহয় গাইজ, এইটো ধুনীয়া হয় দেখিব, কিন্তু খুব ধুনীয়া হয়, কিন্তু চাওক গাইজ এইটো কিন্তু খুব ডেঞ্জাৰাছ হয়। ইয়াৰ ওচৰত আমি এতিয়া চেফটিৰ ওচৰত ৰাখি কৰিছোঁ, মানুহ কোনো ওচৰত নাই। তো আমি দেখিছা গাইজ, এতিয়াও উঠি আছে, তলৰ জুই নমাই গৈছে, কিন্তু ওপৰৰ জুই এতিয়া উঠি, এতিয়া পানী যদি দিওঁ আকৌ উঠিব। চাওক দেখিছা গাইজ, ইয়াৰ পৰা এটা ফিৰিঙতিৰ নিচিনা এটা বস্তু ওলাই গৈ আছে, ফিৰিঙতি কিছুমান ওলাই গৈ আছে, যোনটো মমৰ যোনটো অৱশেষ হয় সেইখিনি। এইটো চাওক গাইজ, মই একেৰাহে অলপমান পানী দিয়াৰ চেষ্টা কৰিছোঁ, চাওঁ কি হয় ৰিয়েকশ্যনটো। এইটো বৰ ডেঞ্জাৰাছ আছিলে গাইজ। দেখিছে, এইটো কৈছোঁ মই, এইটো কোনো ঠাইত ট্ৰাই নকৰিব, ঘৰত হওক কোনো বাহিৰত হওক কোনো, এইটো বহুত ডেঞ্জাৰাছ হ'ব পাৰে আপোনালোকৰ কাৰণে। কোনো আমাৰ ভিডিঅ' চাই মজা লওক, আৰু ক'তটো আপোনালোকে কৰিব নালাগে, অকল আমাৰ ভিডিঅ' চাই মজা লওক। আৰু যদি এনেকুৱা ৰিয়েকশ্যন চাই ভাল পাইছে লাইক এটা কৰি দিব নিশ্চয়কৈ। আকৌ এবাৰ দিছোঁ, সেইটো চাওক গাইজ, এইটো চাওক আকৌ শেষ হোৱাৰ নাম লোৱা নাই, জুইখিনি শেষ হোৱাৰ নাম লোৱা নাই। দেখিছে গাইজ, জাষ্ট আমি পানী বেলেগকৈ ধৰিব পাৰিলোঁ, কিন্তু আমি ইয়াত ফুটা কৰি দিছোঁ যাতে এইটো কোনো একো প্ৰব্লেম নহয়। আকৌ দিছোঁ মই, শেষ হোৱাৰ নাম লোৱা নাই গাইজ, জুই জ্বলি আছে। মই যিমানে পানী দিছোঁ সিমানে জ্বলিছে, যিমানে পানী দিছোঁ সিমানে জ্বলিছে গাইজ।